গাইজ আমি এতিয়া ৰূপনগৰলৈ যাওঁ আজি আমাক মাৰ মাহীয়েকে নিমন্ত্ৰণ দিছে এতিয়া যাই আছোঁ ইয়াৰ বাহাদুৰ চাৰিআলি পালোঁ আৰু এইখন দেখিছেনে নতুন অভাৰ ব্ৰিজ বনাই আছে সম্পূৰ্ণ হোৱা নাই আৰু লাহে লাহে হ'ব আৰু হ'লে আৰু ভাল হ'ব আৰু এইটো আমাৰ ওচৰৰে গোপেশ্বৰ মন্দিৰ শিৱ পূজা কৰা হয় আপোনালোকে আহিব পাৰে গাইজ এয়া আমি মটনপুৰত টোলগেট পালোঁ এতিয়া গৈ আছোঁ আমি lighthouse in your heart, shining like a beacon of bright stars. How did life go wandering far until I found a lighthouse in your heart, guiding me out the ইয়া দেখিছেনে গাইজ পাহাৰবোৰ ইমান ধুনীয়া দেখিছে গুৱাহাটীত যাম দেখিছেনে মানে সদায় যাম পাওঁৱেই আৰু আহিলে গাইজ আমি এতিয়া শৰাই ঘৰত ব্ৰিজ পালোঁ যাই আছোঁ mission, but the wrong position. I was hoping, praying for a sign until I found a lighthouse in your heart, shining like a beacon of bright stars. How did life go wandering far until I found a lighthouse in your heart, guiding me out the dark. এতিয়া আমি মালিগাঁৱৰ নতুনকৈ বনোৱা ফ্লাইঅভাৰখন পালোঁ যাই আছোঁ You guided me out the dark. It's so kind like that. You slow down time and everything's just fine. I was ocean swimming with just wishful thinking of my life, the vision drifting by until I found a lighthouse in your heart, shining like a beacon of bright stars. How did life go wandering far? এয়া আইতাহঁতৰ ঘৰৰ ওচৰতে গুৱাহাটী মেডিকেল কলেজখন আছে ঘৰ পামেই আৰু আমি এয়া আহি পাইছোঁ আমি Hey guys, আমি এতিয়া আহি পালোঁ আইতাহঁতৰ ঘৰ আইতাহঁতৰ ঘৰ আহি পালোঁ এতিয়া ভিতৰলৈ সোমাই যাম পাহাৰৰ ওপৰত পাহাৰৰ ওপৰত আহিব লাগে বাইকখন থৈছোঁ ইয়াতে উঠাই দিব নোৱাৰি বহুত দিনৰ মূৰত আহিলোঁ বোলা আহি পালোঁ ফাৰ্ষ্ট টাইম মই পাহাৰতে ব'লা আইডিয়া দেখ কাটো মই চেঞ্জিং হৈছি না আগতে বহুত দিনৰ মূৰত কি নাম তোমাৰ হাইলিনা আৰু তোমাৰ পাছ কৰিলা নেকি মাইনা খেলি আছে পুৰা মাইনাহঁতে ন পাছ কৰিছে বহুত ন মাইনা নাই বোলে
নাই কৰা নাম কোৱা নাই হাই গাইজ আমি চাহ পানী জলপান সকলো খালোঁ ভাতটো খালোঁ এতিয়া আৰু যাব হ'লে আৰু আমাৰ অকণমান চাই চিতি লৈ ঘূৰি লৈ অলপ ফূৰ্তি আছে You guided me out the dark. ক'ৰপৰা আহে সেইটো সেইটো অলপ আহে সিহঁতে পুৰা কল চল গোটাই আছে আৰু আম কঁঠাল পাহাৰত গোটাই ককাই আমাক বুজাইছিলে পাহাৰত যিহেতুকে দমকল পুতিব নোৱাৰি সেইবাবে তেওঁলোকে এই কুঁৱাৰ পৰা বাচন বা কাপোৰ ধুওঁতে পানী ব্যৱহাৰ কৰে আৰু তেওঁলোকে খোৱা পানী হেনো কিনি খায় আৰু এটা সময়ত হেনো পাহাৰৰ শিল ভাঙি দুৰ্ঘটনাও হৈছিল ককাই আমাক কৈ আছিলে এয়া পাহাৰৰ ওপৰৰ পৰা ৰাতিৰ এটা দৃশ্য ৰেকৰ্ড কৰিলোঁ এনেদৰে তেওঁলোকৰ লগত কথা বতৰা হাঁহি ধেমালি কৰি ঘৰলৈ আমি যাবলৈ ওলালোঁ গুড নাইট নিশ্চয় এখন বাইক পাই গ'লোঁ যাব লৈছোঁ আমি এতিয়া গাইজ এতিয়া আমি ঘৰলৈ যাওঁ 7টা বাজি গ'ল বহুত ৰাতি হ'ল হয়নে বাই বাই গাইজ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই